গাইছ বাৰগাঁৱত মানুহ দলাং ভৰ্তি তো হে গাইছ গুড মৰ্নিং এণ্ড ৱেলকাম বেক টু মাই ইউটিউব চেনেল। তো আকৌ এটা নতুন সুন্দৰ ব্লগতে আপোনালোকক স্বাগতম জনাইছোঁ। তো গাইছ কালি ফাংচন চাই মোটামুটি 4টা বাজে আৰু টোপনি মাৰাতে 4টা বজাত টোপনি মাৰি গাইছ কি ক'ম আৰু ৰাতিপুৱা 4টা বজাত উঠছোঁ। উঠি নে ইটো সিটো কাৰণতে টাইম গেলাকাই দিনচুটি নাই গাইছ। তো মই ৰাহুলক ফোন কৰিলোঁ, সি বোলে বলুত গৈছে সিও আহক। তো গাইছ আজি হ'ল দুৰ্গা পূজাৰ শেষটো দিন, অৰ্থাৎ আজি হ'ল ভাচনি দেখাম। তো চাই থাকক আজি ব্লগটো অলপ ধামাকাদাৰ হ'ব। তো প্ৰথম আমি বৰগাছত দেখাওঁ পাহাৰঘাট। তেওঁলোকে ভাবিব পাৰে যে মোৰ চকুটো ৰঙা পৰিছে কিয় সুখ বুলি। একচুৱেলি মোৰ সুখ নাই গাইছ, মানে মোৰ ৰাতি টোপনি সতিছে না, সেইকাৰণে চকুটো ৰঙা পৰিছে। যি নহওক বহুতে মূৰত আহিছোঁ দিয়ক। এতিয়া বৰহাট যাবি না না তাৰ গৈছে গোটেই জেগা যাব বোলে, গোটেই জেগা যাম মানে গাইছ। ৰাহুল আজি আহিব নালাগে, তাৰ বোলে গাটো কিমান ভাল নহয়, তাৰ বাট আগতে গুচি গৈছে মোক এৰি থৈ। আমি দুইটা থাকিম। বহুতে মূৰত আছে গাইছ, বহুত দিন মূৰত লাগাল বোলে ইয়াক। ভাল লাগিল গাল নাপায়। পাৰিছে বাহিৰত কাম কেনেকুৱা? বাহিৰত মানে এনেই আৰু ভাল আৰু গাইছ, কিন্তু আমাৰ অসমত দৰে নহয়। অসমখন বহুত আমাৰ ভাল আচ্ছা। তো গাইছ ডাইৰেক্ট বৰগাছত লাগ পাম বলক। তো গাইছ আহি পালোঁ দিয়ক বৰগাছা। তো গাইছ দেৱীৰ বিদায় মুহূৰ্তত নজাৰা বৰগাছাত। তো গাইছ যি কি নহওক বৰগাছাত বিদায় দিলোঁ দেৱী মাক। এতিয়া আমি যাইছোঁ বাৰঘাটত না কি কয় ভাই। তো গাইছ আহি পালোঁ বাৰঘাট। ৰাস্তা চাওক জাম হৈ গৈছে, ইমান মানুহ হৈছে। তো গাইছ 2 মিনিটমান খোজকাঢ়ি দলং পালোঁ। দলঙত দুনিয়াৰ মানুহ চাওকচোন কিমান মানুহ। তো গাইছ দলঙৰ তলত মানুহ চাওক কিমান মানুহ আছে, ওপৰত যিমান তলত সিমান। তলৰ ফালে যাই আছোঁ ৰ'ব, মানুহ চাওক কিমান মানুহ। তো গাইছ চাউণ্ড চেট আহি গ'ল। তো গাইছ ৰাৱণক চাওক কি ধুনীয়াকৈ সজাই থৈ দিছে। অলপ খন্তেক পিছতে ৰাৱণক জ্বলাই দিব। আৰু সিফালে মানুহ চাওক কিমান মানুহ আছে, ইফালে দুনিয়াৰ সিফালে দুনিয়াৰ। চাওক জুম কৰি দিছোঁ। তো গাইছ ৰাৱণক জ্বলাই দিয়া দৃশ্য চাওক। তো গাইছ আৰম্ভ হ'ল ডান্স চাওক। ৰাতি হ'লে মাথাত মানুহৰ ভিৰ কমা নাই কিয়। তো গাইছ আমি বিদায় চিদায় গোটাই দি আহিলোঁ, দেৱীমাক বিদায় দি আহিলোঁ না কি ভাই। মানে বহু ৰাতি হ'ল না আমাৰ। আমি যিটো চাইকেল লৈ গৈছোঁ আমাৰ এই বসন্তীখন লৈ গৈছোঁ। তো ৰাতি হৈছে সেইকাৰণে যাই থাকোঁ দিয়ক। কালি টোপনি সতি হৈছে, আজি টোপনি সতি কৰিব নোৱাৰে। তো গাইছ আজি ভিডিঅ' প্ৰায় এইখিনি আছিল। যদি ভিডিঅ'টো ভাল লাগিল লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিওঁ। আৰু যদি মোৰ চেনেল নতুনকৈ চাই আছে চেনেল ছাবস্ক্ৰাইব কৰক। লগ পাইছে উন্নত ব্লগৰ সৈতে। আজিলৈ বাই।